অনুভৱটো ভালে, অনুভৱ ভাল। ৰাইজে হিয়া উজাৰি ভোট দিছে অসমত। NDA 100 চিট লাভ কৰিব আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ চৰকাৰ হ'ব। ঢেকিয়াজুলি সমষ্টিত কোনো প্ৰত্যাহ্বান নাথাকিব আপোনাৰ? আপুনি ক'ৰবাত যদি দেখিছে কওক। আৰে বহুত ভোটত ৰাইজে জিকাব। বিজেপিক ৰাইজে বহুত মৰম কৰে আৰু কাম কৰাৰ কাৰণে মৰম কৰে, ফাঁকি দিয়াৰ কাৰণে নহয়। বিৰোধী হ'ল বাকী আৰু ফাঁকিৰ দল, বুজি পালেনে নাই? বিজেপি হ'ল কাম কৰা মানুহৰ দল। ৰাইজে হিয়া উজাৰি দিছে। কালি ওলাব নহয়। আজি কেইটা বাজিলে? 12টা। কালি নিৰ্ণয় হৈ যাব, এই 24 ঘণ্টাৰ ভিতৰতে নিৰ্ণয় হৈ যাব আৰু অপেক্ষা কৰিব নালাগে। 100টা চিট পাব NDA। তিনি গগৈ নাজানোহে কি আপোনালোকে সুধি থাকে, মই নাজানো দেই। এইটো মোৰ বিষয় নহয়। এইটো মোৰ বিষয় অসমৰ ৰাইজ, মোৰ বিষয় অসমক আমি কেনেকে আগুৱাই লৈ যাব পাৰোঁ, অসমত কেনেকে উদ্যোগ প্ৰতিষ্ঠা হ'ব, অসমৰ নিবনুৱাই কেনেকে চাকৰি পাব, এইবিলাক অংক কিবা আপুনি সুধি আছে তিনি গগৈ, এইবিলাক আমাৰ কাৰ্যসূচীত নাই। আমাৰ কাৰ্যসূচীত অসমৰ ৰাইজৰ উন্নয়ন আছে, আমাৰ কাৰ্যসূচীত নিবনুৱাৰ সংস্থাপন আছে, আমাৰ কাৰ্যসূচীত থলুৱা উদ্যোগ কেনেকে আগবাঢ়িব পাৰে, আমাৰ দৃষ্টিত কেনেকে মেডিকেল কলেজত আৰু চিট আমি বঢ়াব পাৰোঁ, কেনেকে নতুন মেডিকেল কলেজ প্ৰতিষ্ঠা হ'ব, কেনেকে ইউনিভাৰ্চিটি প্ৰতিষ্ঠা হ'ব, কেনেকে কলেজ প্ৰতিষ্ঠা হ'ব, কেনেকে অসমত উদ্যোগ আহিব। অসমৰ মানুহৰ চিন্তা এতিয়া হ'ল যে অসম উন্নয়নৰ পথত কেনেকে আগবাঢ়িব পাৰে। অসম কোনো এইবিলাক অদৰকাৰী কথাত অসমৰ মানুহে এতিয়া সোমাব খোজা নাই। সেইকাৰণে মোকো আপুনি এইবিলাক প্ৰশ্ন কৰি সমস্যাৰ সৃষ্টি কৰি নিদিব। আৰু ৰাইজে উত্তৰ দিছে, কালি বাকচ খুলিব, ওলাই যাব। আৰে মই উৰা মাৰা নাই ভাই। নিৰ্বাচন শেষ হ'ল, পাৰ্টীয়ে মাতি দিলে, নিৰ্দেশ দিলে যে পশ্চিমবংগ নিৰ্বাচনত যাই কাম কৰিব লাগে। আৰু পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে বিহুৰ দিনাই ৰাতিপুৱা বিহু পালন কৰি জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ কেলকাতালৈ গৈছিলোঁ আৰু 28 তাৰিখ কেলকাতাৰ পৰা ঘূৰি আহিছোঁ। কেলকাতাত পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ কেনেধৰণৰ? তাত কেনেধৰণৰ এটা ৰিজাল্টৰ সম্ভাৱনা? চুনামি চলি আছিলে, চুনামি, বিজেপিৰ চুনামি। মানুহে ভাল চৰকাৰ বিচাৰিছে, মানুহে সুৰক্ষা বিচাৰিছে, মানুহে শান্তি বিচাৰিছে, মানুহে উদ্যোগ বিচাৰিছে। পশ্চিমবংগত কিমান চিট পাব এবাৰ NDA? তাত মোটামুটি তাততো বিজেপিয়ে খেলি আছে নেকি, মই নাজানো। দুই এটা জেগাত ক'ৰবাত মিত্ৰজোঁটো থাকিব পাৰে। 180+ হ'ব লাগে। আৰু 200 যদি চুই যায় ডাঙৰ কথা নহয়, কিন্তু 180টো হ'ব। অসমৰ ৰাইজৰ মংগল হওক, সমষ্টিবাসী ৰাইজে বিচৰা ধৰণত মই কাম কৰিব পাৰোঁ। এক শক্তিশালী চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত প্ৰতিষ্ঠা হ'ব লাগে। আৰু বিৰোধীসকলকো দেৱাদী মহাদেৱে অলপ বুদ্ধি আৰু বিবেক দিব লাগে, যে তেখেতসকলেও ইলেকশ্যন এতিয়া শেষ হৈ গ'ল, কালি ফলাফল আহি গ'ল। ৰাইজে যি ফলাফল দিয়ে, প্ৰত্যেকটো ৰাজনীতিক দলে নতশিৰ হৈ এই ফলাফলটো স্বীকাৰ কৰিব লাগে। আৰু তাৰ পিছত চবে এক হৈ অসমীক আমি কেনেকে আগবঢ়াই লৈ যাব পাৰোঁ, বিৰোধ শেষ হৈ যাব লাগে। কালি নিৰ্বাচনৰ ফলাফলৰ পিছত বিৰোধ বুলি থাকিব নালাগে। তাৰ পিছত আমি সকলোৱে এক হৈ অসম কেনেকে আগবাঢ়িব পাৰে, অসমৰ নিবনুৱা সমস্যা কেনেকে সমাধান হ'ব পাৰে, অসমৰ নৱপ্ৰজন্মৰ সপোন আমি কেনেকে বাস্তৱ কৰিব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰিব লাগে। আকৌ জিকা পিছততো কালি যেতিয়া হাৰিব EVM-ক গালি দিব, কালি যেতিয়া হাৰিব কিবা বেলেগ এটা ওলাব যে মেনেজ কৰিলে, কিবা কৰিলে, ৰিগিং কৰিলে, টেম্পাৰিং কৰিলে। আৰু এইবিলাক কথা শুনিয়ে ৰাইজে বেয়া পাই যায়। 31তো নিজিকিব এইবিলাক কথা ক'লে। কিয়? ৰাইজে দেখে যে আমি ভোট দিছো আৰু আমাক কৈছে যে টেম্পাৰিং কৰিছ, EVM বেয়া কৰিছ। এই কথাবিলাক ক'লে ৰাইজে আৰু 5 বছৰ পিছত ঠিক আছে তহঁতক শিক্ষা দিম। সেইকাৰণে বিৰোধীয়ে এতিয়া বিজেপিয়ে যি ভাল ভাল কাম কৰি আছে তাক সমৰ্থন কৰিলে কেতিয়াবা হয়তো আশা আছে যে ৰাইজে তেখেতসকলকো শাসনটো দিব পাৰে। বিজেপিক যিমানে বিৰোধ কৰিব ৰাইজে ইমানে বেয়া পাব।
সেইকাৰণে মই এটা পৰামৰ্শ দিব খুজিছোঁ বিৰোধীক যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰে কৰা ভাল কামকো আপোনালোকে প্ৰশংসা কৰক। তেতিয়া ৰাইজে ভাবিব যে নহয়, ভাল কামক প্ৰশংসা কৰিছে, আৰু চৰকাৰে যদি ক'ৰবাত ভুল কৰে আপোনালোকে তীব্ৰভাৱে বিৰোধিতা কৰক, আপত্তি নাই, কিন্তু ভাল কাম কৰিলেও বিৰোধিতা। ৰাইজে দেখে যে এইটো ইহঁতক বাহিৰতে ৰাখিব লাগে। বুজি পালেনে? অসমত ছেমি কণ্ডাক্টৰ ফেক্টৰী হ'ল, কংগ্ৰেছে তাৰ বিৰোধিতা কৰি দিলে। আদানীয়ে পাৱাৰ প্লান্ট লগাব, অসমত বিদ্যুতৰ নাটনি, আমি বাহিৰৰ পৰা বিদ্যুৎ কিনি আনিব লাগে। এতিয়া অসমৰ থলুৱা মানুহ বা অসমৰ মানুহটো কোনো ব্যৱসায় বাণিজ্য ইণ্ডাষ্ট্ৰী কৰা মানুহে 10,000 কোটি টকা মানে ফেক্টৰী লগাব নোৱাৰে। কোনোবা আদানী আম্বানী বাহিৰৰ পৰা আহিব লাগিব। এতিয়া অসমত আমি উদ্যোগ বিচাৰো নে নিবিচাৰো? কংগ্ৰেছৰ ষ্টেটে যেতিয়া ডাঙৰ দলিচা দি সিহঁতক মাতি লৈ যায় তেতিয়াতো কংগ্ৰেছে আপত্তি নকৰে। অসমত যেতিয়া তেখেতসকলে নিৱেশ কৰিবলৈ আহে তেতিয়া কংগ্ৰেছে কিয় আপত্তি কৰে? তোমালোকে তেলেংগানাৰ উন্নয়ন হোৱাটো বিচৰা, তোমালোকে তেলেংগানাৰ উন্নয়ন হোৱাটো বিচৰা, ঝাৰখণ্ডত উন্নয়ন হোৱাটো বিচৰা, কিন্তু অসমত উন্নয়ন হোৱাটো নিবিচাৰা। ৰাইজ ইমান বুৰ্বক নহয়। আগত ছ'চিয়েল মিডিয়া নাছিল, ৰাইজক যি কয় ৰাইজে মানি লৈছিল। এতিয়াতো ৰাইজে ক্ৰছ চেক কৰে না, মই কিবা ক'লে গুগল মাৰি দিব। আৰু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আমাতকে বহুত স্মাৰ্ট। সেইকাৰণে সঁচা ক'বা, ভাল কাম কৰিবা, ইলেকশ্যন জিকি থাকিবা। ভাল কামক বিৰোধিতা কৰিবা, মিছা কথা ক'বা, ইলেকশ্যন হাৰি থাকিবা। এতিয়া কংগ্ৰেছে যদি মোৰ পৰামৰ্শ লয় কংগ্ৰেছৰ কাৰণে মংগল, আৰু যদি নলয় তেতিয়াতো মোৰ ক'ব লগা একো নাই।